সময় ৰুলি আৰু ৰুবুলে পঢ়া টেবুলত বহিছেগৈ। দুয়োটাৰে মাজত দেউতাক বহি লৈ সিহঁতক পঢ়িবলৈ দি সিহঁতে বুজি নোপোৱা পাঠবোৰ সিহঁতক বুজাই দিয়ে। আজি দেউতাক আহি সিহঁতৰ মাজত বহিলে। ৰুবুলে মুখত কিবা এটা চবাই থকা দেখি ৰুলিয়ে দেউতাকক ক'লে যে দেউতা, ৰুবুলে অকলে অকলে কিবা চবাই আছে, চোৱাচোন। মোক হ'লে সি দিয়া নাই। লগে লগে বাপেকে ৰুবুলক সুধিলে যে ৰুবুল, তই পঢ়াৰ সময়ত কি চবাই আছ? মৰ্টন দেউতা, ৰুবুলে ক'লে। ৰুলিক কিয় দিয়া নাই? আৰু এটা কথা, মৰ্টন কিনিবলৈ পইচা ক'ত পালি? মোক মায়ে দিলে। তোক মায়ে দিলে? অঁ, মায়ে দিলে। মায়ে মোক 10 টকা এটা দিছিল, তাৰে কিনি আনিলোঁ। ৰুলিয়ে লগে লগে ক'লে, দেউতা, ই সদায় সদায় মৰ্টন কিনি খায়, মোক কিন্তু নিদিয়ে। বাপেকে ক'লে, ৰুবুল, অকলে অকলে খাব নাপায়। ৰুলি হ'ল তোৰ ভনীয়েক, তাইকো তই দিব লাগে। মাৰ পৰা সদায় কিয় পইচা ল'ব লাগে? শুন, মই বা মাৰে তহঁতক কেতিয়াবা পইচা দিওঁ, নিদিয়া নহয়। সেই পইচাৰ আচলতে তহঁতে টেমা এটাত জমা কৰি থ'ব লাগে। যেতিয়া জমা হৈ পইচাটো সৰহ হ'ব, তেতিয়া তহঁতে নিজৰ কামত অহা কিবা বস্তু কিনি ল'ব লাগে। সেইটোহে পইচাৰ আচল ব্যৱহাৰ। এনেকে আনে দিলে বুলি যা তা খৰচ কৰিব নাপায় নহয়। বাৰু ঠিক আছে, তহঁতক এটা মই ষ্টৰী অৰ্থাৎ কাহিনী কওঁ, শুন। কাহিনীটো হ'ল বাপুকণ নামৰ এটা ল'ৰা আছিল। মাক বাপেকে তাক মৰমতে পইচা দিয়ে। সি সেই পইচা পালেই লগে লগে দৌৰ মাৰি গৈ দোকানৰ পৰা কিবা কিবি কিনি খায়। এইদৰে সি বাপেক আৰু মাকৰ পৰা বহুত পইচা লয়। মাক বাপেকেও মৰমতে দিয়ে। কিন্তু বাপেকে এদিন ভাবিলে যে ইটো পইচাবোৰ খৰচ কৰি থাকে, এতিয়া কি কৰা যায়? এইবুলি ভাবি বাপেকে তাক ক'লে যে বাপুকণ, তই এটা কাম কৰ। তই এই ঘৰত জমা হৈ থকা বাতৰি কাকতবোৰ ভাৰ বান্ধি দোকানলৈ লৈ যা আৰু লৈ বিক্ৰী কৰ, আৰু যি পইচা পাবি সেয়া মোক নালাগে, সেয়া তই ৰাখিবি। তাৰপিছত বাপুকণে বাতৰি কাকতবোৰ ভাৰ বান্ধি দোকানলৈ নি বিক্ৰী কৰি 50 টকা এটা পালে। বাপেকে তেতিয়া তাক ওচৰলৈ মাতি আনিলে আৰু মাতি নি তাক পিছফালৰ কুঁৱাৰ পৰা পোৱালেগৈ। তাৰপিছত বাপেকে তাক ক'লে যে বাপুকণ, তোৰ হাতত থকা 50 টকীয়া নোটখন কুঁৱাত পেলাই দেচোন। তেতিয়া বাপুকণে ক'লে, দেউতা, 50 টকীয়াখন মই কুঁৱাত পেলাব নোৱাৰোঁ। কিয়? দেউতা, এইটো মোৰহে পইচা। এতিয়া তহঁতে বুজিলি নে? বাপুকণে যেতিয়া মাক বাপেকৰ পৰা পইচা পাই আছিল, সেইটো সি খৰচ কৰিছিল, তাৰ গাত নালাগে। কিন্তু যেতিয়া নিজে উপাৰ্জন কৰিলে, ভাৰ বান্ধি দোকানলৈ সেই কাগজখিনি লৈ গ'ল। গতিকে সেইটো বাপেকে তাক ল'বলৈ কথাটো তাৰ উপাৰ্জন বুলি সি ধৰি ল'লে। যেতিয়া সি উপাৰ্জন কৰিলে সেই 50 টকাটো, তেতিয়া সি কিন্তু খৰচ কৰিব খোজা নাই। কাৰণ সি তেতিয়া বুজি পাইছে যে এইটো মোৰ নিজৰ পইচা। তাৰমানে কি, মাক বাপেকৰ পইচা পালে সি খৰচ কৰে। গতিকে তহঁতেও কথাটো মন কৰিবি, তোৰ মাৰে আৰু মই পইচা দিলোঁ বুলি এইটো যা তা খৰচ কৰিব নাপায়। ইয়াৰ পিছত বাপেকে সিহঁতক ক'লে, বাৰু যি হ'ল হ'ল, কথাবোৰ মনত ৰাখিবি। এতিয়া তহঁতক মই ইংৰাজী ব্যাকৰণৰ ইণ্টাৰগেটিভ অৰ্থাৎ প্ৰশ্নবোধক আৰু নেগেটিভ অৰ্থাৎ নহয় বাচক বাক্যবোৰ কেনেকৈ বনাব লাগে বা কেনেকৈ বাক্যবোৰ সাজিব লাগে মই তহঁতক ক'ম। শুন, আমি দৈনন্দিন জীৱনত কথা বতৰা পাতোঁতে
আমি বিভিন্ন ধৰণৰ বাক্য ব্যৱহাৰ কৰোঁ। এই ধৰ তহঁতে তো লগৰ সমনীয়াক সুধিছ যে তই কালি স্কুললৈ গৈছিলি নে এইবুলি প্ৰশ্ন কৰিলি, আৰু সি যেনিবা উত্তৰ দিলে যে মই কালি স্কুললৈ যোৱা নাছিলোঁ। এই যে প্ৰশ্ন কৰা বাক্য আৰু সেই যে স্কুললৈ যোৱা নাছিলোঁ নহয় বাচক, এই বাক্যবোৰ বনাবলৈ জানিব লাগিব। আৰু যদি সেই নিশিক বা নাজানো, তেতিয়া ইংৰাজী কথা বা কেনেকৈ কবি বা বাক্য বা কেনেকৈ বনাই লিখিবি। গতিকে এই বিষয়ে তহঁতক মই এতিয়া বুজাই ক'ম, মন দি শুন।